বন্ধুসকল নিয়ৰফুল ধাৰাবাহিকখন আজি সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যোৱা খণ্ডতে আমি গম পাওঁ যে কিদৰে অনন্যাই প্ৰিয়ম হাজৰিকাক বিচাৰি পায় আৰু তাৰ পৰা তাই জেলৰ পৰা ওলাই আহি প্ৰিয়ম হাজৰিকাৰ ওচৰলৈ যায় আৰু মিছা কাহিনী শুনাই প্ৰিয়ম হাজৰিকাৰ বিশ্বাস জিকিবলৈ সক্ষম হয়। অনন্যাৰ কথাবোৰত প্ৰিয়ম হাজৰিকাই বিশ্বাস কৰি লয়। তাই ভাবে মধুসূদনে অনন্যা আৰু অভয়ৰ ওপৰত অন্যায় কৰিছে আৰু সেইবাবে অভয়ক সেইখন ঘৰলৈ উভতি যাবলৈ প্ৰিয়ম হাজৰিকাই সহায় কৰে। এতিয়া বাৰু সঁচা কথাবোৰ গম পালে প্ৰিয়ম হাজৰিকাই কি কৰিব? এইফালে অভয়ে অনন্যাক লগ পোৱা কথাটো অনন্যাৰ কেৱল মনৰ ভাৱে আছিল। অভয়ে এতিয়ালৈ গম নাপায় যে অনন্যা জেলৰ পৰা ওলাই আহিছে। অভয়ে অনন্যাৰ এই কথাটো গম পালে কি কৰিব বাৰু? সঁচাকৈ নিয়ৰফুলৰ আজিৰ খণ্ডটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন কোন নিয়ৰফুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষা ৰৈ আছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।